হেল্ল' ফেমিলি, গৰম কেনেকুৱা পিছে? তামাম গৰম দি আছে নে এইকেইদিন? মানে সূৰ্য দেৱতাই পূৰা নিজৰ পাৱাৰ দেখাই দিছে। আৰু গৰমতে মোৰো এইবিলাক শালমন ওলাই গ'ল, নাকত এইটো মস্ত ডাঙৰকৈ ওলাইছে। তাকে ল'ৰা মানুহ একো নাই, ওলাই থাকে আৰু এইটো বয়সত অলপ ওলায়ে। বাকী আজি আৰু এটা নতুন চেলেঞ্জ ভিডিঅ' লৈ আনিম বুলি ভাবিছোঁ। মানে গৰমো বহুত, ক'তো যাব পৰা নাই তেনেকৈ, আৰু সেইকাৰণে ঘৰতে এটা চেলেঞ্জ ভিডিঅ' দিওঁ। আৰু আপোনালোকে চেলেঞ্জ ভিডিঅ'বিলাক চাই ভাল পায়, মৰমো দিয়ে, সেইকাৰণে ভাবিছোঁ আজি আৰু এটা বেলেগ চেলেঞ্জ এটা কৰোঁ। সেইকাৰণে চেলেঞ্জৰ বস্তুখিনি কৰি লৈ আহোঁ, আৰু এইফালে স্কুটিখন ৰ'দতে আছিলে, তো ছিটটো কি গৰম হৈ গৈছে, একদম হাত চাত পুৰি দিয়ে। আৰু গাড়ীখনৰ ছিটটোৰ ওপৰত বহি দিওঁতে এনেকুৱা লাগিছে পূৰা জানো গৰম হৈ থকা টাৱা এখনৰ ওপৰতে বহি দিছোঁ তেনেকুৱা লাগিছে। মানে কি গৰম হৈ আছিল ছিটটো। আৰু এইফালে আহি পালে ডাইৰেক্ট দোকান, আৰু দোকানৰ পৰা চিপছ ল'ম, আৰু চিপছেদি আজি এটা বেলেগকৈ চেলেঞ্জ কৰিম মানে। আৰু এইফালে ধ্যানহঁতৰ দোকানত আহি গ'লোঁ, ইহঁতৰ দোকানৰ পৰা আজি এটা বস্তু ল'ব লাগিব। ধ্যান, তহঁতৰ দোকানৰ পৰা এটা বস্তু ল'ব লাগিব। গম পাইছোঁ মই পাইছোঁ কাৰণে কি বস্তু কচোন? চিপছৰ পেকেট ল'ব আহিছে, গম পাইছোঁ। তই কেনেকৈ গম পালি? এবাৰ খাওঁতে চিপছ খাব পাৰি খোৱাটোৱে চিপছ দি চিপছ কি লেছ ল অঁ দি তাতে সেই 10 পেকেট 2 পেকেট মিলি লওক, এইকাৰণে 12 পেকেট হৈ যাব। দি যেনেকৈ মিলাই সেনেকৈ মিলাই দিয়ে আৰু। এইফালে চেলেঞ্জ কৰিব, সেইফালে আজি মুনুবা আজি মোৰ লগত চেলেঞ্জ কৰিব। তো কেনেকুৱা হ'ব আজি? মজা চেলেঞ্জ হ'ব, সকলোৱে চাব দেই। আৰু আজি চেলেঞ্জটো হ'ব চিপছ চেলেঞ্জ, আৰু কোনে আগে চিপছ খাব পাৰে আৰু কি কি নিয়ম আছে মই কৈ দি আছোঁ। আৰু এইফালে মুনুবাৰীটা ধুনীয়াকৈ চিপছবিলাক ভগাই দি আছে দুইফালে সমান সমানকৈ। আৰু চেলেঞ্জটো অলপ বেলেগ টাইপ হ'ব, তো মজা লাগিব। তো বলক দেৰি নকৰি আৰম্ভ কৰোঁৱে আৰু, মানে ভগাই লওক তাৰপিছত আৰম্ভ কৰিম। আৰু এতিয়া আমি চেলেঞ্জটো ষ্টাৰ্ট কৰিম। ষ্টাৰ্ট কৰাৰ আগতে মানে নিয়মখিনি কৈ দিছোঁ কেনেকুৱা কি। খোৱাটো জানেই আৰু আজি কিন্তু নিয়মটো তেনেকুৱা নহয়। চিপছখিনি মানে হাত ব্যৱহাৰ নকৰাকৈ খাব লাগিব, মানে এনেকৈ খাব লাগিব, এনেকৈ যেনেকৈ উইদাউট হেণ্ড তেনেকৈ খাব লাগিব। হাতেদিতো আৰু চবেই খাব পাৰে ন, চিপছ জল্দি জল্দি শেষ হৈ যাব। আৰু এইফালে দুটা ফ্ৰুটি আছে, আৰু চিপছখিনি খোৱাৰ পিছত ফ্ৰুটিটো খাব লাগিব, দুটাই শেষ কৰিব লাগিব। আৰু তেনেকৈ আৰু জিকাটো আজি একো প্ৰাইজ নাই। বাকী যোন হাৰিব আজি, এই বিলাহী আছে কেঁচা বিলাহী, এই বিলাহীটো খাব লাগিব যোন হাৰিব। তো মজা লাগিব, আজি এটা আল্টিমেট চেলেঞ্জ হ'ব। এইফালে আছে আজি মুনুবা মোৰ লগত ফাৰ্ষ্ট টাইম চেলেঞ্জ কৰিব, তো মজা লাগিব। তো বলক দেৰি কৰি চেলেঞ্জটো আৰম্ভ কৰোঁ। চিপছ পূৰা আছে আৰু এতিয়া আমি খোৱা ষ্টাৰ্ট কৰিম। তো 1 2 3। প্ৰথম এক্সপিৰিয়েঞ্চ এনেকুৱা হাত নোহোৱাকৈ খোৱা ন? ফাৰ্ষ্ট টাইম এনেকুৱা। আৰু এনেকৈ হাত ইউজ নকৰাকৈ খাই আছোঁ। দেখাত সহজ যেন লাগে, কিন্তু ইমান সহজ নহয়।
লাষ্ট এখন আছিলে অকণমান আগত হ'ল ন মই লাষ্ট এখন আছিলোঁ সমানে গৈ আছিলোঁ অকণমান থাকিল এখনৰ কাৰণে মই নাহাৰলৈ আজি হাৰি গ'ল মুখত পৰা লাগি গৈছে একো নাই হাৰা জিকা হয়ে আজি মই হাৰিলোঁ মুনুবা জিকি গ'ল অকণমানৰ কাৰণে ফূৰ্তি আছে দেখোন পাহৰি গৈছিলোঁ চিপছৰ চেলেঞ্জটোতে তুমি লিখিছা অলপ আছে এনেও হাৰিছিলোঁ চিপছৰ চেলেঞ্জটো হাৰিলোঁ মই হাৰিম বুলি গম পাইছোঁহে আৰু বাকী জিকি নহওক মজা লাগিল চেলেঞ্জটো কৰি মুনুবা জিকিল মই এইকেইদিন জিকি আছিলোঁ আজি মুনুবা জিকিল এতিয়া বাবু খাব লাগিব বিলাহী বাবু এনেকুৱা জিকি নহওক মজা লাগিল চেলেঞ্জটো বিলাহী মানে একদমেই সহজ নহয় প্লেটৰ পৰা চিপছবিলাক উঠাব টান মানে এনেকৈ খাইছোঁ ন চিপছবিলাক উঠি নাহে তো এখনকৈ উঠাটো বহুত টান ন আমি এক্সপিৰিয়েঞ্চ লৈছোঁ আৰু জীৱ জন্তুৰ তেনেকৈ খাই কেনে আমাৰ হাত আছে এই জীৱ জন্তুৰ হাত নাই তেনেকৈ মজা লাগিল আজি মুনুবা জিকিল তো মুনুবাক এতিয়া প্ৰাইজ নাই বাৰু বাকী এতিয়া মই এইটো খাব লাগিব চেলেঞ্জ মই জিকিলোঁ এতিয়া বাবু খাব বিলাহী এতিয়া বাবু হাৰি গ'ল বাবু এতিয়া খাব বিলাহী খোৱা আজি এতিয়া চেলেঞ্জটো হাৰিছোঁ বহুত দিনৰ মূৰত হাৰিলোঁ আজি এইকেইদিন জিকি আছিলোঁ এতিয়া কেঁচা বিলাহী খাব লাগিব জিকি নহওক এতিয়া খাওঁ কেনে লাগে বা আজি এক্সপিৰিয়েঞ্চ হ'ব কেঁচা বিলাহী খাই অলপ হাৰাৰ মজাও ল'ব লাগে কেনে লাগিছে একো নহয় বিলাহীৰে চচ বনাই চচ বুলি ভাবি খালে হ'ল আৰু টেঙা আৰু এক কামোৰে খাম আৰু নোৱাৰোঁ হ'ব দিয়া আৰু এনেকৈ আজি চেলেঞ্জটো কৰা হৈ গ'ল আজি মুনুবা আহিল আমাৰ লগত চেলেঞ্জ কৰিব তো কেনে লাগিলে এই চেলেঞ্জটো কৰি কোৱা ধুনীয়া লাগিছে ধুনীয়া সকলোৱে চাব তো ভাল লাগিলে এই চেলেঞ্জটো কৰি বাকী অলপ মোৰ বেয়া লাগিছে আজি মই হাৰিলোঁ যিহেতু আজি মুনুবা জিকিল বাকী যি কি নহওক এনেকুৱা চেলেঞ্জ ভিডিঅ' আহি থাকিব আৰু আহিব মানে মজা মজা চেলেঞ্জ তো চাই যাব আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো তুমি কৈ দিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোৱে কৰি দিব তো কৰি দিব মজা মজা ভিডিঅ' আহি থাকিব নতুন এটা ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই বাই টাটা জয় হিন্দ